পাই এতিয়া গৰম পানীটো হৈ গলে হ'ল আৰু ফুলেশ্বৰী আহিব কিমান মজা লাগিব ইমান দিনৰ পিছত লগ পাম আৰু হাহু মাতো আহিব ইমান মজা লাগিব ইমান জোৰকে মাতিলি তই মই একদম ভয় খাই গলো দেই পিছপিনে পৰা আহি খালি ইমান জোৰকে মাতিলি হ'ব হ'ব ক কেলে আহিছিলি তই হয় নেকি আহিছে নাই ভেন্দি হয়তো ভেন্দি কাপোৰযোৰ খুব ভাল লাগিছে দেই থ্যাংক ইউ নিতু খুৰী চিন্তুৱে কাপোৰযোৰ আনি দিছিলে নহয় কালি জানো জানো বহুত ধুনীয়া লাগিছে দেই কাপোৰযোৰ পিন্ধিবা দেই তুমি পিন্ধিম নহয় চিন্তু তই যে মোক কালি যে কাপোৰযোৰ দিছিলি যে মায়ে খুৰীক দেখাবলৈ মাতিছিলে বুলিহে আহিছিলো হয় নেকি বল বল যা যা কিমান মজা আমাৰ গেমটো হৈ আছিলে বল যা বল বল যা যা আৰু কদাংগুৰি ক'ত গৈ আছিলি কললৈ কেনে ভালে কৰিলি দেই ডাংবতি পিঠা খাই যাবি দেই ব হয় নেকি ডাংবতি বহুত ভাল লাগে চাই এই বাচন পত্ৰ ধোৱা সব ব্যৱস্থা কিচেনতে নাই জানো আমাৰ আকৌ কোবাৰ পানী আনিব লাগে কোবাৰ ধুব লাগে বহুত অসুবিধা দে আমাৰ অকমান পানী খাই অৱস্থাটো আপোনালোকে জানেই বাৰু কি ক'ব আৰু ঠিকেই কৈছ ৰে পানী খোৱা মানুহৰ কথা কৈ লাভেই নাই সঁচাকে দেই নহয় মানে গধূলি ফুলেশ্বৰীহঁতে আহিব নহয় আৰু শাশুমাও আহিব আৰু চবে আজি মানে মই বিহু খাবলৈ মাতিছো যে আজি আহিব সেইটো কাৰণে বনাই আছো আহি পালে পালে বুইজনী বহুত ডেঞ্জাৰ হয় জানে নাই কেলে কৈছা ডাংবতি নিতু বাইদেউ আপুনি নেজানে বুইজনী বহুত খতৰনাক ডেঞ্জাৰাছ মেটেৰিয়েল হয় মই কওঁ কিবা এটা তাই বুজে কিবা এটা অসমীয়া একেবাৰে বুজি নাপায় নহয় আৰু মই হিন্দীত কথা পাতিব নোৱাৰো মই অসমীয়াত পাতো ই আকৌ বুজে কিবা এটা গোটেই মিলাই কেনে খিচৰি হৈ যায় জানে নাই ৱা মই পলাও ঠিক আছে বাৰু যা আহিবি পিঠা খাবলৈ আকৌ দেই দেখিছে নাই বন্ধুসকল কি অৱস্থা ঠিক আছে বাৰু ফুলেশ্বৰীক ফোন এটা কৰো সুধিছো ঘৰৰ পৰা ওলাইছে নে নাই হেল্ল' ফুলেশ্বৰী ওলালি নাই ঠিক আছে দে ওলালে বুলি কৈছে মই যাওঁ সোনকালে চব ৰেডি কৰি লওঁ গৈ নিতু বাইদেউ ক'ত আছে শাশুমা আইয়ে নহয় शाशुमा कुछ काम कर रही होंगी पता नहीं मेहमानों को बुलाकर कोई कैसे ऐसे काम में व्यस्त हो सकता है इस राम की जे करो पाए नितु বাইদেউ ফুলেশ্বৰী আহি পালি ন ভালে হল মাতাজি আহিলে माताजी नमस्ते की खबर माताजी ভালনে आकर तब से दरवाजे पे ही खड़ी हूँ तुझे बुलाए जा रही हूँ कहाँ थी तू तब से নহয় মানে কাম বন কৰি আছিলো এতিয়াহে আঁতৰালো ফুলেশ্বৰী মেখেলা চাদৰযোৰ ইমান ভাল লাগিছে পাই হয় নেকি নিতু বাইদেউ এই মাজনজিয়ে আনি দিছিলে কালাৰযোৰ খুব ভাল লাগিছে माताजी आने में कोई प्रॉब्लम तो नहीं हुई प्रॉब्लम की क्या बात है पैदल आई हूँ मुझे प्रॉब्लम क्यों होगी নহয় माताजी एने ही हुदिलो ऐसे ही पूछ लिया मैंने और सब खबर सब अच्छा है हाँ सब ठीक है ফুলেশ্বৰী ইমান দেৰি কৰিলি তো আহিবলে অকমান সোনকালে আহিব লাগিছিল আৰু নহয় মানে নিতু বাইদেউ ঘৰৰ কাম বন আঁতৰাই কেনে আহিলো আৰু নিতু तुम्हारा वो बेटा कहाँ है चिंटू माताजी चिंटू बाहर खेली আছে भेंडीर लगत उसी ने भेंडी के साथ ही मिलकर हमारे मजनू के आम के बगीचे से आम की केरिया चुराई थी है ना हाय माताजी चिंटू को बुलाओ जरा उससे भी मिल लूं चिंटू चिंटू साओ आइता हत आही पाले নহয় কত আছে তই आइता আহিলে आप आ गए आइता हां चिंटू तू हमसे मिलने क्यों नहीं आया हमारे घर पे ফুলেশ্বৰী বই আমি ভিতৰত গৈ অকমান কথা পাতো বই নিতু বা বলক ভিতৰলৈকে যাওঁ মা যোৱা তোমালোকে ভিতৰলৈকে যোৱা মই আৰু আইতা পাৰ্সোনাল के सेपरेट के কথা পাতিম যোৱা তোমালোকে माताजी आप बैठिए हम थोड़ा अंदर में चलती हूँ हाँ तू जा आइता आप खड़ी क्यों है देखिए ना
ना, बैठिए सोफा में बैठिए। नहीं चिंटू पहले तू बैठ। अच्छा ठीक है आयता सुनिए ना, आप जी इमान दिनों का पिसत के लिए आइले अकमान हुनकले जल्दी जल्दी आना चाहिए ना। नहीं ना चिंटू, वहाँ पर भी तो मेरे नाती पोते बेटे वगैरह है ना, उन लोगों को छोड़कर आ सकते हो क्या? साल में तो एक ही बार आती हूँ ना तुझसे मिलने के लिए। हाँ आता हूँ, वो तो बात है। अच्छा सुनिए ना, आप वो हमारे लिए वो मैंगो का अचार लाए कि नहीं? हाँ लाई हूँ, तेरे लिए ही तो लाई हूँ, और किसके लिए लाऊंगी? तेरे लिए और सिर्फ आशिक के लिए लाई हूँ, और थोड़ा लुल्लू को भी दे देना तू, ठीक है? अच्छा दे दूंगी। और बोलिए ना, अच्छा और आप क्या क्या लाई हैं? और बहुत कुछ है, जब तू घर जाएगा तब दूंगी, ठीक है? हाँ ठीक है, मैं कल परसों ही आपके घर में आऊंगी, तब आप हमको दीजिएगा। हाँ इतना? हाँ ठीक है, आ जाना तो। वैसे तू मुझे गाना कब सुनाने वाला है चिंटू? মনত যে একেবাৰে ঘণ্টি এডাল বাজি গল পাই, ইমান ভাল লাগিলে গানৰ কথাটো শুনি কেনে। মোৰ গানটো কোনে নুশুনে, অকল একমাত্ৰ আইতাই মোৰ গানটো শুনি ভাল পায়। এ আইতা कल सुनाऊंगा नहीं तो शाम को सुनाऊंगा, ठीक है? हाँ ठीक है, मैं चलती हूँ, अंदर चलती हूँ, तू बैठ नहीं तो खेलने जा, ठीक है? ঠিক আছে আইতা। দেখিছানে বন্ধুসকল, আমাৰ আইতাজনী আহি পালে নহয়, ইমান ভাল পায় মোক, বহুত মৰম কৰে জানা নাই? মই যে গান গাই ভাল পাওঁ যে, চবেই মোৰ ওপৰত খং কৰে, একমাত্ৰ আইতাজনীয়ে মোৰ গান শুনিও আৰু মোকো বহুত ভাল পায়, বহুত মৰম কৰে মোক। ঠিক নহওক, আমাৰ আজি খণ্ডটো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু আমাৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আজি আমাৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ